টাইম অফ ফায়াৰ খেলিবলৈ যাম কাৰণ ৰখি আছে বোলো নমস্কাৰ ভাৰ্গৱ আজি ৱাইফ টাইম অফ ফায়াৰ মই যিহেতু আজি ৰবিবাৰ মই খেলিবলৈ যাম গতিকে ফায়াৰ হৈ আছে এতিয়া তথাপি খেলি আহোঁ কাৰণ ৰখি আছে বোলো নমস্কাৰ ভাৰ্গৱ সিও আহিব আজি আমাৰ টিমত খেলিবহি বলক আমি যাওঁ এতিয়া আমাৰ খেলা আৰম্ভ হ'ব গাইছ আৰু ইয়াত তাপছ আছে তাপছৰ টিমত মই খেলিম আৰু এইবাৰ কি হয় নাজানো বেট বল লৈ আছোঁ পুৰা জিকিলে ভাল আছিল আৰু এইবিলাক পুৰা খেল চাওক আপোনালোকে কেনেকুৱা মানুহ হৈছে আৰু এইখন খেলত জিকিলেহে জিকা মানে প্ৰেক্টিচ নাই তথাপি মানে চেষ্টা কৰিম আৰু কি হয় আশীৰ্বাদ কৰিব জিকো বুলি আমি টছত হাৰিলোঁ আৰু আমাৰ প্ৰথম বেটিং হ'ল আৰু আমাৰ অপেনাৰ এতিয়া ফিল্ডত প্ৰৱেশ কৰিছে বেটিং কৰিবলৈ এয়া ভাৰ্গৱ আমাৰ বেটিং ধৰিবলৈ ৰেডি কি কৰে আজি নাজানো আজি বেটত লাগিলিহে লাগা একদম তামাম আজি 6ৰ ওপৰত 6 মানে বেলেগ আৰু কথা নাই আজি এটা কেই নম্বৰ যাম বুলি ভাবিছা কেই নম্বৰ মানে এতিয়া কেতিয়াবা পঠাও এতিয়া যাবা পালিতো ভালে আছিল সোনকালে আমাৰ টিমত 6 মাৰিলে ইন্টাৰ চৌধুৰী এই আমি আপোনালোক খেল দেখাই যাম আৰু লগত থাকিব আমাৰ টিমত ভাৰ্গৱ ভাৰ্গৱ পুৰা প্ৰেক্টিচ কৰি আছে আপোনালোক দেখাই আছো প্ৰেক্টিচ হাৰুনে জিকো নাই কিন্তু খেলিম ৱাৰ্ম আপ এয়া আমাৰ খেল দেখাই আছো সুন্দৰ শ্বট মাৰিলে আপোনালোক দেখাই যাই থাকিম আমাৰ ভিডিঅ'বোৰ চাই থাকিব আৰু লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব ক'ত কি কৰে নাজানো কৰি থাকিব চাই থাকিব আৰু খেলখন আজি জিকাটোৱে কামনা কৰোঁ আমি ঠিক আছে আমি জিকাটোৱে কামনা কৰোঁ আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নমস্কাৰ ভাৰ্গৱে বেটিং ধৰিব গৈছে এটা আমাৰ বেটিং ধৰিব গৈছে সুন্দৰ চেক্স মাৰিলে ভাৰ্গৱে সুন্দৰ চেক্স ভাৰ্গৱৰ ভাৰ্গৱ একদম আমাৰ উইকেট মানে ইমান গৈছে একদম ক'ব নোৱাৰে 3 অভাৰৰ খেলা 29 ৰান হৈছে আৰু ৰান লাগে আৰু 11 ৰান মান হ'লে তাৰমানে আমাৰ কিবা এটা হোৱাৰ চান্স আছে ভাৰ্গৱ আউট হৈছে আৰু ইয়াৰ লগে আমাৰ স্ক'ৰ 30 হ'ল এতিয়া আমাৰ ফিল্ডিং পিছত জনাইছোঁ আমাৰ খেলাখন কি হয় Dance with me. ডেৰ অভাৰ নহওঁতে হাৰি গৈছো 2 অভাৰো হোৱা নাই 1.5 অভাৰতে হাৰি গলো একো নাই আকৌ এইবাৰ কেতিয়াবা খেলিম জিকিম এইবাৰ জিকি নহওক খেলত হাৰা জিকা থাকে নেক্সট টাইম আহি আছো তাৰমানে এইবাৰ এই বছৰৰ প্ৰথম খেল এইবাৰ হ'ব খেল জিকিম আমি জিকিম তো তাপছৰ এটা বহুত ধুনীয়া চেনেল আছে আপোনালোকে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ চেনেলটো চাব বোলো নমস্কাৰ বুলি আছে তোৰ চেনেলটোৰ নামটো কি তাপছ তৃষ্ণা ব্লগ তাপছ তৃষ্ণা ব্লগ বুলি ফেমিলি ব্লগবিলাক বনাই আপোনালোকে চাব আৰু বহুত মৰম দিব তাৰে কামনা কৰিছোঁ ধন্যবাদ দেখা পাইছোঁ লগ পাইছোঁ খেলখন চাই লওঁ এতিয়া আজি তাৰমানে এতিয়া আমি হাৰি কিনে এতিয়া আহি আছোঁ আহি কিনে মানে খানা চানা খাম এই ৰাস্তাদি যাই আছোঁ লগত আছে ৰিকু খেলখন চলি থাকোঁতে এটা মানে ৰিকুৱে ভিডিঅ' কৰি আছিল এতিয়া গৈ আছোঁ আমি কিবা অলপ খাই লওঁ আৰু এক ঠাইত যাম য'ত তাৰমানে খেলৰ জাৰ্চি বনাই কাৰণ আমাৰ খেলা আহি আছে তো তাতে এইবাৰ ভালকৈ খেলিব লাগিব আমি এতিয়া পালোঁ মংগলদৈ বজাৰ আমি বাচ্চাত খাই একদম ৰেডি এতিয়া যাব লাগে আমি জাৰ্চি চিলাবলৈ আহি পালোঁ এতিয়া আমি ৰম আৰু ৰৈ কিনে এতিয়া তেওঁক ফোন কৰিম মানুহজনক জাৰ্চি চিলোৱা মানুহজনক নিপু ক'ত আছা এই আমি তোমালোকৰ হেৰিত আছোঁ এই কি বুলি কয় বাহিৰত আছিলোঁ আহা ঘৰত ফোন মাৰি দিলোঁ সি আহি আছে আমি তাৰপিছত জাৰ্চিবিলাক চিলেক্ট কৰিম তাৰপিছত তাৰপৰা চিলেক্ট কৰি কিনে আমাৰ 6 তাৰিখৰ পৰা হ'বলগীয়া খেলখনত জাৰ্চি পিন্ধি খেলিম এইবাৰ নিপু আহি আছে একদম মানে সুন্দৰ আগতে ফুটবলো খেলিছিল তেওঁ আৰু সুন্দৰ জাৰ্চিও একদম বনাই এতিয়া তেওঁ নিজা একদম স্পৰ্টছৰ দোকানো আছে আমাৰ জাৰ্চি চল এতিয়া ঘৰ যাওঁ হাৰি কিনে একদম ঘৰ আহি পালোঁ এতিয়া ঘৰত যাওঁ
এই ইণ্টাৰভিউ মোক থব আহিছিল তাতে তাৰমানে অফিচ হিচাপত ঘৰ আহি পালোঁ আজি ৱাইফ ফায়াৰ হৈ আছে এই বাচ্চাটো পেহীয়ে অলপ খেলি আছে দেউতা কি কৰিছা মা ক'ত মা বা খাৰু পিন্ধিছা তুমি আঙুঠিও পিন্ধিছা বা বা ঠিক আছে এতিয়া মাক ওলাই আহে নেকি চাব আৰু তো